নমস্কাৰ, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বয়ছ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত উৎসাহ যোগায়। আপুনি যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোনাৰ আতংকত 31 জুলাইলৈকে বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। কৰোনা মহামাৰীৰ ভয়াৱহতালৈ লক্ষ্য কৰি 31 জুলাইলৈকে বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ নিগমৰ সঞ্চালক প্ৰধানে শুক্ৰবাৰে 31 জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ থাকিব বুলি ঘোষণা কৰিছে। অসামৰিক বিমান পৰিবহণৰ নিৰ্দেশনা অনুসৰি বিশেষ কাৰণত নিৰ্দিষ্ট পথেৰে কিছু সংখ্যক বিমান চলাচল কৰিব পাৰিব, কিন্তু এই ক্ষেত্ৰত মানিব লাগিব কেইবাটাও চৰ্ত। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে যোৱা 23 মাৰ্চৰ পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিবহণ সেৱা বন্ধ হৈ আছে। 26 জুনত এক নিৰ্দেশনা যোগে অসামৰিক বিমান পৰিবহণ নিগমে 15 জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল, যদিও পৰৱৰ্তী সময়ত 31 জুলাইলৈকে এই ম্যাদ বঢ়াই দিয়ে। 2 নম্বৰ খবৰটোৱে হৈছে চীন ভাৰতৰ সংঘাতক লৈ ছবি নিৰ্মাণ কৰিব অজয় দেৱগনে। ভাৰতৰ পাকিস্তানৰ সীমান্তক লৈ ইতিমধ্যে বলিউডত কেইবাখনো ছবি নিৰ্মাণ হৈছে। এইবাৰ চীন ভাৰতৰ মাজত সৃষ্টি হোৱা উত্তেজনাক লৈও ছবি নিৰ্মাণ হ'বলৈ ওলাইছে। চীন ভাৰতৰ সমস্যাক লৈ ছবি নিৰ্মাণ কৰিব বলিউডৰ যশস্বী অভিনেতা অজয় দেৱগনে। বলিউডৰ ছবি সমালোচক তৰুণ আদৰ্শই এই সন্দৰ্ভত এক টুইট কৰিছে। টুইটত ছবি সমালোচকগৰাকীয়ে কৈছে যে অজয় দেৱগনে লাডাখৰ গালৱান ভেলীত চীনৰ সেনাই অতি বৰ্বৰভাৱে 20 জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ ঘটনাটো চেলুলয়ডত বন্দী কৰিব। চীন ভাৰত সংঘাতক লৈ নিৰ্মাণ হ'বলগীয়া ছবিখন প্ৰযোজনা কৰিব অজয় দেৱগনে। অৱশ্য ছবিখনৰ নাম এতিয়াও ঠিক কৰা হোৱা নাই বুলি পৰিচালক তৰুণ আদৰ্শই কৈছে। ছবিখনত অজয় দেৱগনে নিজে নাম ভূমিকাত অভিনয় কৰিব নে আন কোনোবাই কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। নাম স্থিৰ নোহোৱা ছবিখনত আন কোন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব সেয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বেও অক্ষয় কুমাৰে আন্তৰ্জাতিক সমস্যাক লৈ এয়াৰ লিফ্ট ৰুস্তম বেবী আদি ছবি কৰিছিল। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে কৰদাতালৈ সুখবৰ। 30 নৱেম্বৰলৈ বৃদ্ধি আয়কৰ প্ৰদানৰ দিন। দেশৰ কোটি কোটি কৰদাতাক সকাহ দি আয়কৰ বিভাগে আজি এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰে। আয়কৰ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কৰদাতাসকলে চলিত বৰ্ষৰ 30 নৱেম্বৰ পৰ্যন্ত আয়কৰ প্ৰদান কৰিব পাৰিব। অৰ্থাৎ 2019-20 বৰ্ষৰ আয়কৰ প্ৰদানৰ দিন বৃদ্ধি কৰা হ'ল 30 নৱেম্বৰ পৰ্যন্ত। টেক্স ছাৰ্ভিচ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো আয়কৰ বিভাগে অন্তিম সময়সীমা 31 জুলাইলৈ বৃদ্ধি কৰিছে। এনেদৰে TDSৰ তথ্য জমা দিয়াৰ তাৰিখো বৃদ্ধি কৰা হৈছে বুলি আয়কৰ বিভাগৰ টুইটত কোৱা হৈছে। TDSৰ তথ্য জমা দিয়াৰ তাৰিখ 31 জুলাইলৈ বঢ়াই দিয়া হৈছে। কৰদাতাসকলে যাতে আয়কৰৰ সকলো তথ্য নিয়াৰিকৈ জমা দিব পাৰে তাৰ বাবে হৈছে। TDSৰ তথ্য জমা দিয়াৰ তাৰিখ 31 জুলাইলৈ বঢ়াই দিয়া হৈছে বুলি কোৱা হৈছে। কৰদাতাসকলৰ সুবিধাৰ্থে আয়কৰ বিভাগে তাৰিখ বৃদ্ধি কৰাৰ লগতে TDS চাৰ্টিফিকেট প্ৰদানৰ দিন নতুনকৈ ঘোষণা কৰিছে। সেই মৰ্মে TDS চাৰ্টিফিকেট প্ৰদান কৰা হ'ব 15 আগষ্টত। তো বন্ধুসকল, ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে ধন্যবাদ।